তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ কি খবৰ আপোনালোকৰ, আশা কৰোঁ সকলোৱে ভাল আছে। যা যা পাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম সকলোৱে যাতে ভাল লাগে। তো গাইজ আজি আমাৰ মাজত আহি আছে পুৰা ধুনীয়া ধুনীয়া কটনৰ যোৰা, যিবিলাক এতিয়া গৰমত পিন্ধিবলৈ খুবেই ভাল হ'ব। তো কটনৰ যোৰা আছে, ডিজিটেল প্ৰিণ্টৰ যোৰা আছে, এইবিলাক ডিজিটেল প্ৰিণ্টৰ যোৰা, কটনৰ যোৰা, এইবিলাক মিক্স পাত, কেঁচা পাত, ধেৰ কিবা কিবি যোৰা আছে। তো চব আপোনালোকক এযোৰ এযোৰ ধুনীয়াকৈ মেলি দেখুৱাই দিম। তো আজি ভিডিঅ'টো বহুত বেলেগ হ'বলৈ গৈছে, তো আপোনালোকে ধুনীয়াকৈ চাই থাকক। তো এফালৰ পৰা মই আপোনালোকক মেলি ধুনীয়াকৈ দেখুৱাই গৈছোঁ। চবচে প্ৰথম মই আপোনালোকক ডিজিটেলৰ এযোৰ মেলি দেখুৱাইছোঁ। এতিয়া গৰমত পিন্ধিবলৈ খুব ভাল পাব মানে। এইযোৰ ইয়াত চাওক ডিজিটেলৰ যোৰা। এখন চাওক চাদৰ, এখন চাদৰ হ'ব, এখন চাদৰখন চাব পাৰে। বৰ ধুনীয়া পিছপতি ডিজাইনৰ মাজৰ বুটা চাওক, বুটা কি ধুনীয়া ধুনীয়া ডিজাইন হয়। এইটো সেই আচলটোৰ ওপৰত ধুনীয়া ধুনীয়া ফুল দিয়া আছে, ডাঙৰ ডাঙৰ ফুল দিয়া আছে। তো এইখন হৈ গ'ল চাদৰ ডিজিটেল যোৰা। তো মেখেলাখন দেখুৱাই দিছোঁ মই। মেখেলাখন দিছে কিমান ওপৰলৈকে ফুল আছে, এইডোখৰলৈকে ফুল আছে দিছে। এখন মেখেলা হ'ব, এইডোখৰলৈকে ফুল আছে দিছে, পুৰা বহলা হ'ল হয় মেখেলা। তো গৰমত পিন্ধিবলৈ তামাম ভাল পাব। তো এইটো ডিজাইন হ'ল ডিজিটেল প্ৰিণ্টৰ। ইয়াৰ আপোনালোকে কালাৰ যিকোনো কালাৰ লাগে ধুনীয়া ধুনীয়া কালাৰ পাই যাব। এইবিলাক কালাৰ চাব পাৰে, গুলপীয়া, নীলা, বগা, ডাঠ গুলপীয়া, বগা, তেনেকুৱা ধেৰ কালাৰ আছে। এইবিলাক দিছে ধেৰ কালাৰ আছে, যিমান লাগে সিমান কালাৰ পাই যাব আপোনালোকে। তো এইবিলাক মানে এইটো হৈ গ'ল ডিজিটেল প্ৰিণ্ট। তো মই দাম লাষ্টত কৈছোঁ, আপোনালোকে ধুনীয়া ভিডিঅ'টো চাই লওক, ধুনীয়া স্কিন নকৰাকৈ। তো এইটোৱে মই মেলি দেখুৱাই আছোঁ আপোনালোকক, ধুনীয়াকৈ চাই থাকক। আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাৰপিছত মই এতিয়া দেখুৱাই দিছোঁ আপোনালোকক কেছবচা, যোনটো নতুন ডিজাইন ওলাইছে কটনৰ কেছবচা যোৰা ওলাইছে। তো এইটো যোৰা চাব পাৰে। এইখন হ'ব আপোনাৰ মেখেলা কেছবচাৰ, এখন মেখেলা চাওক, বৰ ধুনীয়া ডিজাইন হয়। এখন হ'ল মেখেলাখন দেখিছে কিমান বহলা হ'ল। কেছবচা যোৰা হয়, কেছবচা কটনৰ যোৰা হয়। এইটো কেছবচা দাম একেবাৰে কমাইছে, মই লাষ্টত কৈছোঁ আপোনালোকে ধুনীয়াকৈ চাই থাকক। তো দেখিছে এইটো কেছবচা যোৰা কটনৰ হয় এইবিলাক। তো এইখন হৈ গ'ল আপোনাৰ চাদৰখন, কেছবচা চাদৰ চাওক। তো এইখন হৈ গ'ল চাদৰ, দেখিছে পূৰা ফিক্স পটি টাইপৰ কেছবচা, পূৰা ধুনীয়া ডিজাইন। তো আগতে কেছবচা কেঁচা পাতো আছিলে, এতিয়া কটনৰ ওলাই গৈছে, দাম একেবাৰে কম আছে, গৰমত পিন্ধিব পাৰিব আপোনালোকে। ইয়াত আপোনালোকে বগাত যি ফুল লগা কালাৰ লাগে, চকলেট কালাৰ ফুল লগা লাগিলে পাই যাব, এইটো কালাৰ লাগিলে পাই যাব, বেঙুনীয়া, গুলপীয়া, ধেৰ কিবা কিবি কালাৰ আছে। তো এইবিলাক আপোনালোকে পাই যাব, দাম একেবাৰে কমাইছে। মোৰ দাম আপোনালোকক লাষ্টত কৈ আছোঁ। তো আপোনালোকে ধুনীয়াকৈ চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। তো ধেৰ নতুন নতুন ডিজাইন আছে, তো ধুনীয়াকৈ চাই থাকক আপোনালোকে, দামো একেবাৰে কম আছে। তো ধুনীয়াকৈ ল'ব পাৰিব আপোনালোকে। এইযোৰ কটনৰ যোৰা হয়। এইখন হ'ব আপোনাৰ মেখেলাখন তলৰডোখৰ দেখিছে, বৰ ধুনীয়া ডিজাইন হয়। তো বহুত ওপৰলৈকে ফুল আছে, গোটেইখনতে ফুল আছে। মেখেলা দেখিছে গোটেইখনত ফুল আছে, বৰ ধুনীয়া ডিজাইন, গোটেইখনত ফুল আছে। ফুলবিলাক চাব পাৰে, বৰ ধুনীয়া। তো চাদৰখন মই মেলি দেখুৱাই দিছোঁ। এইখন চাদৰ চব ফিক্স পটি টাইপৰ, কি ধুনীয়া ডিজাইন। মাজৰ বুটাখিনি চেক কৰক, মাজৰ বুটাখিনি এনেকুৱা ধৰণৰ হ'ব, ডাঙৰ ডাঙৰ সৰু সৰু বুটা ফুট দি আছে। তো এইযোৰ হ'ব আপোনাৰ দেখিছে, এইখন হ'ল চাদৰ। তো এইবিলাকত ব্লাউজৰ পিচ নাথাকে, কটনৰ যোৰাবিলাকত আপোনালোকে জানেই। তো এইবিলাক আপোনালোকে ল'ব পাৰিব, বৰ কম দাম হয়। তো এইবিলাক কালাৰ লাগিলে গুলপীয়া, বেঙুনীয়া, চকলেট চব কালাৰ আছে। তো আপোনালোকে য'ৰ পৰা চাই নাথাকক ভিডিঅ'টো ল'ব পাৰিব, মোক কণ্টেক্ট কৰিলে হ'ব। কণ্টেক্ট নাম্বাৰ দিয়ে থাকিব ডিছক্ৰিপশ্যনত, নহ'লে টাইটেলত দিয়া থাকিব। তো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব ধুনীয়াকৈ। তো আগৰ ভিডিঅ'বিলাকো চেক কৰিব পাৰিব, আৰু বেলেগ কাপোৰ আছে, এইবিলাকৰ ভিডিঅ' দি থৈ দিয়া আছে। তো সেইবিলাক চেনেলত গৈ ছাবস্ক্ৰাইব কৰিব পাৰিব, ছাবস্ক্ৰাইব কৰিলেও তেতিয়া আপোনালোকে চেক কৰিব পাৰিব। এইটো এটা ডিজাইন হৈ গ'ল। এইটো বগাত আপোনালোকে যেনেকুৱা ধৰণৰ ফুলটো কালাৰ লাগে পাই যাব। তো এইটো কটনৰ যোৰাই হয়, কটনৰ যোৰা। এইটো এটা কালাৰ ডিজাইন আছে। এইটো ডিজাইন চাওক, এইটো ডিজাইন হ'ল কটনৰ যোৰাৰ। এইটো এখন হৈ গ'ল মেখেলা, এইখন মেখেলা হ'ব। তো পূৰা ওপৰলৈকে ফুল আছে, সৰু সৰু ফুল আছে দেখিছে, সৰু সৰু ফুল আছে ওপৰলৈকে। এইডোখৰ তলৰডোখৰ, বাকী এইডোখৰ ওপৰডোখৰ। এইখন হৈ গ'ল মেখেলা। ইয়াৰ চাদৰখন দেখুৱাই দিছোঁ আপোনালোকক। এইখন হ'ব চাদৰ, দেখিছে কটনৰ যোৰাবিলাক এতিয়া নতুন যোনবিলাক আছে চব ফিক্স পটি টাইপৰ হয়। তো এইটো চাদৰ হয়, এইটো আচলটো হ'ব চাদৰ, এইটো চাদৰ আচলটো। এইখিনি মাজৰ বুটাখিনি হয়, দেখিছে বৰ ধুনীয়া ধুনীয়া বুটা। তো এইটো সেইটো আপোনালোকে ল'ব পাৰিব। এইটো দামো একেবাৰে কম আছে। ইয়াৰ আপোনালোকে কালাৰিঙত পাই যাব, কালাৰিং বগা নহয়, সেইটো কালাৰিং হয় এইখিনি। তো এইবিলাক দেখিছে কমলা, নীলা, গুলপীয়া, বেঙুনীয়া, ডাঠ গুলপীয়া। তো ধুনীয়া ধুনীয়া কালাৰ আছে, এইবিলাকো ল'ব পাৰিব, দাম একেবাৰে কম আছে। তো লাষ্টত মই ধুনীয়াকৈ কৈ আছোঁ আপোনালোকৰ দামবিলাক। তো আপোনালোকে ধুনীয়াকৈ চাই যাওক ভিডিঅ'টো। কাপোৰবিলাক প্ৰথম কোৱালিটি চাওক, ডিজাইন চাওক, কেনেকুৱা ডিজাইনৰ ফুল আছে, কেনেকুৱা ডিজাইনৰ কাপোৰ, কটনৰ কাপোৰ। তো কেনেকুৱা লাগিছে ডিজাইনবিলাক আপোনালোকে চাই লওক, আৰু যোনটো ডিজাইন ভাল লাগে মোক স্ক্ৰীনশ্বট মাৰি হোৱাটছআপত চেণ্ড কৰি দিব। মই আপোনালোকৰ দাম কম,
কোৱালিটি কেনেকুৱা কম তো যেনেকুৱা কালাৰ আছে চব ফটো দি দিম, আপোনালোকে চিলেক্ট কৰি পিনি আপোনালোকে অৰ্ডাৰ দিব পাৰিব, অনলাইনত ল'ব পাৰিব। তো এইখন হ'ল আপোনাৰ মেখেলাখন চাব পাৰে, এইখনতো ওপৰলৈকে ফুল আছে, ৰুলিং টাইপৰ হয়। তো এইখন হৈ গ'ল আপোনাৰ মেখেলাৰ তলৰডোখৰ হ'ব, বৰ ধুনীয়া বক্স ফুল দিয়া আছে দিছে। মেখেলাখনৰ ওপৰলৈকে একদম ধুনীয়া ধুনীয়া বুটা আৰু ৰুলিং দিয়া আছে। তো এইখন মেখেলা। চাদৰখন চাব পাৰে, এইখনতো ফিক্স বডি টাইপৰ হয়, মাজৰ বুটাখিনি ৰুলিং টাইপৰ দি পিনি এনেকৈ সৰু সৰু বুটা দি আছে। তো চাদৰখনত মানে ফিক্স বডি টাইপৰ দি আছে আৰু আগত বক্স ফুল দি আছে, বৰ ধুনীয়া ডিজাইন হয়। ইয়াৰ আপোনালোকে কালাৰিঙত পাই যাব, নীলা কালাৰ লাগে, গোলপীয়া, সেউজীয়া চব কালাৰ পাই যাব। দেখিছে বৰ ধুনীয়া ডিজাইন হয়। যদি এইটো ডিজাইন ভাল লাগিছে মোক স্ক্ৰীনশ্বট মাৰি ধুনীয়াকৈ চেণ্ড কৰি দিয়ক। নেক্সট আপোনাৰ বগাটো যদি অলপ বয়সস্থ মানুহে পিন্ধিম বুলি ভাবে তো তেতিয়া ল'ব পাৰিব এইটো ডিজাইন। এইটো ডিজাইন পুৰা মজা ডিজাইন হয়, যিহেতু এতিয়া গৰমত কটনৰ ডিজাইনবোৰ পুৰা ট্ৰেণ্ডিঙত চলি থাকে। তো এইখন চাব পাৰে, এইখন মেখেলা বৰ ধুনীয়া ডিজাইন দি আছে। তো এইখনত মানে কি অলপ বয়সস্থ মানুহ পিন্ধিম বুলি ক'লে পাৰিব, পুৰা সৰু সৰু বুটা দি আছে ওপৰলৈকে, দেখিছে ওপৰলৈকে সৰু সৰু বুটা দি আছে মেখেলাত। তো এইখন মেখেলাখনৰ তলৰডোখৰ চাওক, পুৰা ধুনীয়া ডিজাইন হয়। তো এইবিলাক আপোনালোকে মেখেলা হৈ গ'ল সেইখন। ইয়াত মানে এইটো ডিজাইনত আপোনালোকে অকল বগাত পাব, বগাত মানে ফুলটো হয়তো কালাৰ বেলেগ পাব। এইখিনি হ'ব মাজৰ বুটা, পটি আপোনাৰ ফিক্স পটি টাইপৰ দি আছে চাইডৰটো, দেখিবলৈ পুৰা ইউনিক লাগে আজিকালি। তো এইটো আপোনাৰ আচলটো চাব পাৰে, বক্স ফুল দি আছে, তো সৰু সৰু বুটা দি আছে স্কুৱাৰ শেপত। তো এইটো আপোনাৰ হৈ গ'ল চাদৰ। তো ইয়াৰ আপোনালোকে বগাত যদি চকলেট কালাৰ ফুল লাগে পাই যাব, গোলপীয়া কালাৰ পাই যাব, আকাশী ৰঙৰ পাই যাব, ৰঙা লাগিলে ৰঙা পাই যাব। মানে কি বগাত আপোনালোকে ফুলৰ কালাৰটো বেলেগ বেলেগ পাই যাব। নেক্সট আপোনাৰ এইটো এটা ডিজাইন আহিছে, এইটো নতুন আহিছে, দেখিছে এইবিলাক ফুলৰ ডিজাইন বৰ ধুনীয়া ডিজাইন হয়। ইয়াৰ এইটো মেলি দেখাই দিছোঁ মই, ইয়াৰ মই নীলা কালাৰটো মেলি দেখুৱাই দিছোঁ। তো দেখিবলৈ অলপ ইউনিক লাগিছে। তো এইটো চাব পাৰে, বৰ ধুনীয়া ডিজাইন হয়। এইপিনে আচলটো চাওক, বৰ ধুনীয়া ডিজাইনত দি আছে। এইটো মাজৰ বুটাখিনি চাব পাৰে, ইউনিক ডিজাইনৰ ফুল। চাইডতো এইটো ফিক্স বডি টাইপৰ দি আছে, কেজবচা টাইপৰ হয়, জাষ্ট অলপ কেজবচা টাইপৰ হয়, ফিক্স বডি টাইপৰ হয়। তো যিহেতু আজিকালি ফিক্স বডি যোৱাবিলাক পুৰা ট্ৰেণ্ডিঙত চলি থাকে, তো সেইকাৰণে দি আছে। এইটো হ'ব আচলটো, মাজৰ বুটাখিনি চাব পাৰে, এইখিনি হ'ব মাজৰ বুটা। তো নেক্সট আপোনাৰ মেখেলাখন দেখুৱাই দিছোঁ। এইখন হ'ব মেখেলা, দিছে এইখন হ'ব মেখেলা। মেখেলাখন চাওক, এইটো মেখেলা তলৰটো, ওপৰলৈকে এনেকৈ ধুনীয়া ধুনীয়া ফুল দি আছে। ল'ব পাৰিব, পুৰা বহল আহল মেখেলা চাদৰ, তো যিমান শকত ডাঙৰ মানুহ হ'লেও মানে কিনিব পাৰিব। তো এইখিনি আপোনাৰ কালাৰ যদি বগাত, কমলা কালাৰ, গোলপীয়া, নীলা চিলা আৰু সেই কালাৰ আছে আপোনালোকে ল'ব পাৰিব। জাষ্ট মই আপোনালোকক শ্ব' কৰিবলৈ এইখিনি উলিয়াই লৈছোঁ, মানে জোৰকৈ দেখুৱাইছোঁ। তো বাকী এইটো ডিজাইন হৈ গ'ল। নেক্সট এইটো এটা ডিজাইন আছে, এইটো ডিজাইন চাব পাৰে। এইটো ডিজাইন পুৰা ইউনিক ডিজাইন নতুন আহিছে। এইটোতো বগা আহিছে, আপোনালোকে ফুলৰ কালাৰবিলাক বেলেগ বেলেগ পাই যাব। তো এইখন হ'ল আপোনাৰ মেখেলাখন তলৰডোখৰত এনেকৈ আছে, পুৰা ওপৰলৈকে সৰু সৰু বুটা আছে। বয়সস্থ মানুহ পিন্ধিব পাৰিব, জীয়ৰী মানে নামঘৰে চামঘৰে গ'লেও তো জীয়ৰী মানুহ পিন্ধিব পাৰিব, মানে এখন মেখেলা হয়। তো এইখন আপোনাৰ চাদৰখন হয়। তো চাদৰখন চাব পাৰে, পুৰা ধুনীয়া ডিজাইন হয়। এইটো হ'ব আপোনাৰ আচলটো। তো আমাৰ দোকানখন আছে, লোকেশ্যনটো কৈ দিছোঁ, আমাৰ দোকানখন আছে ধেমাজিত, মৰিদল চাৰিআলিত, বিশাল হ'লচেল বস্তাৰ বুলি আছে। কণ্টেক্ট নাম্বাৰটো দিয়াই থাকিব, আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰিব ধুনীয়াকৈ। আৰু আপোনালোকে অসমৰ য'ৰ পৰা চাই থাকক তাৰ পৰা ল'ব পাৰিব, মোক কণ্টেক্ট কৰিলে হ'ব, আমি অনলাইনত ধুনীয়াকৈ পঠিয়াই দিম মানে। তো আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব। তো আমাৰ দোকানখন ধেমাজি মৰিদল চাৰিআলিত বিশাল হ'লচেল বস্তাৰ বুলি আছে। তো কণ্টেক্ট নাম্বাৰ দি আছে, কণ্টেক্ট কৰিব। আৰু মানে যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। আৰু এতিয়া মই যিমানবিলাক কাপোৰ দেখুৱালোঁ, তো এইবিলাকৰ দাম মাত্ৰ 200 টকা। আমি আপোনালোকক বেপাৰ চেপাৰ কৰিম বুলি ক'লে হ'লচেলতো দিওঁ, আপোনালোকে হ'লচেলত লাগিলেও ল'ব পাৰিব মানে। যদি বেপাৰ কৰিম বুলি ভাবে নতুনকৈ, তেতিয়া দাম বেলেগ হ'ব। এইটো ৰিটেল প্ৰাইচটো আপোনাৰ মাত্ৰ এইবিলাক যিমান যোৱা দেখুৱালোঁ, কটনৰ হওক ডিজিটেল হওক চব 200 টকা হয়। তো হ'লচেল দামটো আপোনালোকে আৰু কমকৈ পাই যাব। আৰু যদি ছাবস্ক্ৰাইবাৰ হয় আৰু অলপ কমাই দিম, তো আপোনালোকে টেনশ্যন নল'ব আৰু ল'ব আহিব। তো কণ্টেক্ট কৰিব, কণ্টেক্ট কৰি আপোনালোকে ল'ব পাৰিব। যোনটো ডিজাইন ভাল লাগে মোক হোৱাটছআপত চেণ্ড কৰক। লগ পাম বুলি আশা ৰাখিলোঁ সকলোকে, ধন্যবাদ।